Hey, hello everyone, namaskar and welcome back to the third episode of this series. So right now the time is 6 AM আৰু এতিয়া আমি উপস্থিত আছো শিৱসাগৰত আৰু মোৰ পিছফালে যে দেখিছে এইটো হল আমি থকা লজটো এইটো হৈছে স্টেডি মেলো এন্টাৰপ্ৰাইজৰ শিৱসাগৰ ৰেন্ট হাউস তো যিকি নহওক তো ইয়াতে আমি দুই ৰাতি থাকিলো প্ৰথম দিনা আহা দিনা ৰাতি আছিল আৰু কালিও যোৱাকালি ৰাতি আছো আৰু ইয়াত আমাৰ কাৰণে থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছিল তো এতিয়ালৈকে একদম সো ফাৰ সো গুড আৰু এইখন হৈছে আমি অহা বাছখন সো একৰ্ডিং টু আৱাৰ প্লেন তো আজি অলপমান হেক্টিক লগতে লট অফ ট্ৰেভেল কাইণ্ড অফ থিং কিছুমান হ'ব যেনে আমি ৰাতিপুৱা 7 বজাত ইয়াৰ পৰা ওলাই কি আমি ৰংঘৰ যাম তাৰ পিছত তলাতল ঘৰ আৰু জয়সাগৰ সাগে ভিজিট কৰিম এতিয়ালৈকে মই যিখিনি জানো মানে বহুতে ৰংঘৰ দেখা নাই তো বহুতে হেতু এটা হেপা থাকে যে শিৱসাগৰ আহি মেইন ৰংঘৰটোহে সকলোৰে চোৱা হেপা গতিকে প্ৰথমতে তাত যাম তাৰ পিছত আমি সিধা তিনিচুকীয়া যাম তিনিচুকীয়া যাওঁতে অলপমান বেছি ডিস্টেন্স হ'ব ট্ৰেভেল কৰি তো তাত গৈ আমি টিলিঙা মন্দিৰ ভিজিট কৰিম তাৰ পিছত আমি তিনিচুকীয়াৰ পৰা ৰিটাৰ্ণ আহি ডিব্ৰুগড়ত সোমাম ডিব্ৰুগড় জগন্নাথ মন্দিৰ চাই এনেকৈ বগীবিল হৈ ধেমাজি হৈ আমি মাজুলীলৈ ওলাই যাম ৰাতিপুৱা আসলতে এই কফি কাপ নোহোৱাকৈ মোৰ দিনটো আৰম্ভণি নহয় বুলিয়ে ক'ব পাৰি মই সেই কাৰণে কফি পেকেট আগতীয়াকৈ লৈ আহিছিলোঁ বেগত যাতে মই ইয়াত চাহৰ পানী গৰম কৰি থাকোঁতে মই এনেকৈ পানী লৈ বনাই ল'ব পাৰোঁ or you can say I am a visionary person আৰু আমি এনেকৈ গেছৰ চুলা চিলিণ্ডাৰ লৈ আহিছিলোঁ কালি আমি ইয়াতে ৰাতি ভাত চাত বনাইছোঁ খালোঁ as you can see তো যাতে আমি একেলগে লগে ভাগে বনাই এসাঁজ খাব পাৰোঁ তাৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছিল okay I got ready and we are heading towards to our final destination মাজুলী and how am I looking tell me at comment section আৰু final destination মাজুলী বুলি আমি এতিয়াই মাজুলীলৈ ওলাই নিদিওঁ এতিয়া আমি প্ৰথমতে মই কলো ৰংঘৰ যাম ইয়াত তিনটা জায়গা আমি ভিজিট কৰিম তাৰ পিছত আমি লজত আকৌ আহিম আমি ভাত খাম খাইহে আমি মানে ইভিনিং টাইমত ওলাই দিম আৰু আমাৰ বাছতো সব যাত্ৰীবিলাক উঠি ৰেডি হৈছে তো time to say goodbye this lodge okay আমি আহি পালো তো প্ৰথমতে আমি আহিছো জয়সাগৰ পুখুৰী জয়দৌল গোটেইখিনি চাই যাবলৈ তো এইফালে মোৰ সন্মুখত আছে জয়দৌলটো আৰু এইটো হৈছে জয়সাগৰ পুখুৰী মানে মই ইয়াৰে আগৰবাৰ আহিছিলোঁ যদিও আমি মানে যে সাইডে আমি এনেকৈ স্কুটিৰে গৈ চাই গৈছিলোঁ ভিডিঅ' কৰি ইমান ডিটেইলত যোৱা নাই আৰু যিহেতু সকলোৱে আমাৰ জানে আহোম ইতিহাসৰ বিষয়ে যে জয়সাগৰ পুখুৰী জয়দৌল বা শিৱদৌল কিয় কোনে বনাইছিল ইমানখিনি মই ডিটেইল কৰি নাথাকোঁ আৰু যোনে নাজানে মানে সেইটোহে আসলতে লাজৰ কথা আৰু নাজানে যদিও আমি অলপমান অধ্যয়ন কৰি চোৱা উচিত মোৰ পিছফালে আছে জয়সাগৰ পুখুৰী আৰু জয়সাগৰ পুখুৰীটো কোনে কিয় বনাইছিল তো জানে আৰু জয় নামটো জানে সাগৰ জয়সাগৰ বুলি যে কৈছে ৰিয়েলি ইটছ কাফি হিউজ মানে এনে সাগৰ নামটো দিয়া নাই পিছত এণ্ড সঁচাকৈ বহুতেই ধুনীয়া ভিউ আৰু ৰাতিপুৱাৰ ভাগত আহিলে আৰু বেছি ভাল লাগে আৰু অ'কে আমি এতিয়া যিখিনি ঠাইত উপস্থিত আছোঁ এই গোটেই ঠাইখিনিকে মানে আপোনাৰ জেৰেঙা পথাৰ বুলি কয় আৰু এই যোনটো জয়সাগৰ পুখুৰীটো দেখিছে তো সেইখিনি ঠাইতে মানে জয়মতীক শাস্তি দিয়া হৈছিল তাত মানে সৰুকৈ এখন পথাৰ আছিল তাতে শাস্তি দিছিল আৰু যোনজোপা গছ আছিল এতিয়া চাওক গছ এজোপাতো বেছি বছৰ জীয়াই নাথাকে ন তো তাৰ কাৰণে সেইটো স্মৃতিতে মানে এই জয়সাগৰ পুখুৰীটো খান্দা হৈছিল কিন্তু জানে বাৰু ইমানখিনি ডিটেইল ক'ব নালাগে তো মই জাষ্ট ক'লোঁ যে এই গোটেই এৰিয়াটোকে মানে আপোনাৰ জেৰেঙা পথাৰ বুলি কোৱা হয় অ'কে এতিয়া ছেকেণ্ড টাইমৰ কাৰণে আহিছোঁ তলাতল ঘৰত মইতো সিদিনা বাৰু আহি গ'লোৱে বাট তথাপিও মোৰ আকৌ এবাৰ স্মৃতি ৰোমন্থন হৈ আছে আৰু মোৰ সন্মুখত আছে এইটো ঐতিহাসিক তলাতল ঘৰ সঁচাকৈ মানে ইমান ধুনীয়া হোৱাতে বিউটি আই কাণ্ট এক্সপ্লেইন আৰু এই বিউটিটো মানে কেমেৰা কাণ্ট জাষ্টিফাই ঠিক আছে
আৰু মানুহে যে কৈ থাকে বাহিৰৰ জাগাবিলাক চোৱাৰ কথা মই বাৰ সেইটো কথাকে কওঁ যে আমাৰ অসমতে ইমান ধুনীয়া ধুনীয়া ঠাই আছে আমি সদায় আমাৰ নিজৰ ঠাইখনক মানে প্ৰায়ৰিটি দিয়া উচিত আমি আগতে নিজৰ ঠাইখিনি এক্সপ্ল'ৰ কৰিহে আমি বাহিৰত যোৱা উচিত আৰু তলাতল ঘৰৰ চৌহদটো আপোনালোকে চাওক কি ধুনীয়া পৰিপাটি কৰি ৰাখিছে একদম চিকচিকা মানে and as you can see seriously what a beauty okay यार আগৰবাৰ আহতে মই এইখিনি ঠাইতে ভিডিও কৰিছিলো লাইক ভাল লাগি আছে মোৰ বহুত মই কি বলে কও মানে মই ভাবা নাছিলো যে মই আৰু সেকেন্ড টাইম মানে ইমান জলদি আহিম obviously আহিলো হয় বাৰু আৰু পিছত কিন্তু যে ইমান জলদি আহি মই ভাবা নাছিলো এই ইয়াতে কি ধুনীয়া ফটো উঠিছিলো মই এইফালে গৈছিলো এইবিলাক বস্তু এনেকুৱা যে যিমান বা চালেও না বন নালাগে মানে আৰু আমি হিদিনা আহতে তো বহুত ক্ৰাউড আছিল ইভিনিং টাইমত আহিছিলো ইভিনিং টাইমলৈকে ক্ৰাউড হ'ব আৰু তো আমি যেটো পুৱাই আহিছো ন তো পুৱা ইমান মানুহ চানু হোৱা নাই বায়ু বৰুণ ইন্দ্ৰ অগ্নি জল নৈশা খানাৰ কুবেৰ এই অষ্টদিক সেইকাৰণে তেওঁলোকে লিখিছে অষ্ট পুনাঞ্চ কৌমা ৰং তত্ত্ব দিশৰ বাচিনী এই আঠজন দেৱতাক যদি প্ৰাতঃ কালত স্মৰণ কৰে নিজৰ ডিগনিটি আৰু পাৱাৰটো বাঢ়ি যায় বুলি কোৱা হয় সুকা ফা সুজল ফা সুবিন ফা সুমখাং ফা সুমখ্যাং ফা চতুৰ ফা কাউ শান্তি সুদাং ফা সুপৰ ফা সুচেন ফা সুহন ফা সুকিং ফা সুমু সুক্লেং মুং গুমৰাজা লৰাজা গদাধকুণ্ড ৰুদ্ৰকুণ্ড শিৱকুণ্ড প্ৰমত্তকুণ্ড ৰাকেশ্বকুণ্ড লক্ষীকুণ্ড কমলেশ্বকুণ্ড যোগেশ্বকুণ্ড আৰু পুৰন্দৰ সিংহ ওকে ইয়াৰে আগৰবাৰ আহোতে বাৰু ইমানখিনি মানে নলেজ পোৱা নাছিলোঁ কাৰণ ইয়াতে গাইড দাদা এজন আছিল তেওঁ ভালদৰে বহুখিনি বুজাই দিলে যিখিনি পঢ়ি থাকোঁ সঁচাকৈ আজি বাস্তৱত যেতিয়া শুনি দেখি বুজি বহুতেই ভাল লাগিলে আৰু আচৰিত দে মানুহজনৰ গোটেই নামখিনিৰে যে ইমানখিনি নলেজ আছে চব ভাল লাগিল কেইটামান বাৰু ময়ো জানো আৰু মই নিজে এটা কথা কওঁ যে মই এই আহোম ইতিহাসটো মই সঁচাকৈ নিজে বহুত মানে এডমায়াৰ কৰোঁ মোৰ নিজৰ বহুত ভাল লাগে আজিকালিতো ল'ৰা ছোৱালী স্কুলত নপঢ়াই বা বহুতে নাজানে কি আহোম হিষ্ট্ৰী এণ্ড অল এইবিলাক কি আছিল কিন্তু আমি যে সৰুৰ পৰা পঢ়িছোঁ পাইছোঁ বা এইবিলাক বস্তু আমি বাস্তৱত দেখিবলৈ পাইছোঁ সঁচাকৈ আমি বহুতে মানে ভাগ্যশালী আৰু মোৰ হিচাপত এইটো যে গৃহটো দেখিছে দিছ ওৱান এইটো তো এই দাদাজনে ক'লে আপোনাৰ যে আহোমৰ মানে যিবিলাক ধৰক ঘৰবিলাক আছিল বা চৰাইদেউ মৈদাম বা ইয়াতে দেখিলোঁ তো অষ্টভুজ আকৃতিৰ আছিল মানে কিয় অষ্টভুজ তো 8জন দেৱতাক মানে প্ৰাৰ্থনা কৰা আছিল ৰাতিপুৱাৰ ভাগত যদি সেই 8জন দেৱতাক যদি প্ৰাৰ্থনা কৰে তেতিয়াহ'লে মানে নিজৰ মানে পাৱাৰটো আৰু বহুত মানে বৃদ্ধি পায় বুলি বিশ্বাস আছিল ওকে ভিজিট কৰা হ'ল আৰু আজি অনলি ভিজিট আৰু ফটোৱে নহয় তাৰ লগতে কিছুমান নতুন ইনফৰমেশ্যনো গম পালোঁ তেওঁ দাদাজনে বহুত ধুনীয়াকৈ বুজাই দিলে আৰু তেওঁৰ বাপৰে বাপ ইমানখিনি গোটেই যে নলেজ আছে ৰজাকেইটাৰ গোটেইকেইটা নাম চিৰিয়েলি আছে এইটো বহুত ভাল কথা বাৰু আচৰিত মানিছোঁ কিন্তু আমি এটা এটাকৈ ৰজাৰ নাম মনত কৰিলে বাৰু পাজল লাগি যায় আৰু মনত আছে বাৰু চুকাফা চুতেওফা চুবিনফা আৰু এজন আছিল চুদাংফা তাৰপিছত চুক্ৰামফা চুহুংমুং তেওঁৰ পুতেক আছিল চুক্লেংমুং তাৰপিছত আছিল চুখামফা তাৰপিছত প্ৰতাপ সিংহ তাৰপিছত এটা এটাকৈ এনেকৈ আহি আছে আৰু ওকে আহিছিলোঁ যদিও দ্বিতীয়বাৰৰ বাবে আকৌ এবাৰ আহিলোঁ ৰংঘৰত মোৰ কিন্তু ৰংঘৰত মানে এবাৰ বিহুৰ সময়ত আহিবৰহে বহুত ইচ্ছা আছে যাতে মই শুনি আছোঁ বিহুত ইয়াত মানে বহুত ধুনীয়া কিবা কিবি হয় বুলি প্ৰগ্ৰেম হয় তো যাতে চাব পাৰোঁ যদি কেতিয়াবা আছে নিশ্চয় বিহুটো আহিম আৰু এইটো হৈছে মোৰ সন্মুখত ধুনীয়া ৰংঘৰ তো মই আৰু এতিয়া
ৰংঘৰত বিশেষ আৰু কি ভিডিঅ' বনাম যিহেতু মই ইয়াৰে আগতে এবাৰ বনাইছিলোঁ তথাপিও আহিছোঁ যেতিয়া একবাৰ স্মৃতি হিচাপে মই ৰাখি থৈ দিম যাতে এনেই 2-এটা ক্লিপ ল'ম আৰু আপোনালোকে চাব পাৰোঁ আৰু যদি ৰংঘৰৰ ডিটেইল ভিডিঅ' যদি চাব বিচাৰিছে তো মোৰ আগৰ চিৰিজটো চাওক তাতে বহুত ধুনীয়াকৈ দেখুওৱা আছে তো ৰংঘৰ ভিজিট কৰা হৈ গ'ল চালোঁ দ্বিতীয়বাৰৰ কাৰণে আৰু মোৰ মানে ৰংঘৰত বিশেষকৈ মাৰ লগত অহাটোহে বহুত ডাঙৰ ইচ্ছা আছিল মাক মানে অনাৰ কথা কৈ আছিলোঁ তো আজি মাৰ লগতো আহিলোঁ মাৰ পূৰা হেঁপাহ পলে চাইছে মাৰ পূৰা সাতটা মিটি ঠিকে আছে না ওকে আমি গোটেইখিনি ভিজিট কৰি আহিলোঁ আহি আমি তলতে ইয়াত খানা পিনা কৰিলোঁ এতিয়া আমি চিধা তিনিচুকীয়া টিলিঙা মন্দিৰলৈকে ওলাইছোঁ আৰু আমি ৰাতি য'ত আছিলোঁ মই এবাৰ দেখাই দিছোঁ আপোনালোকক বন্ধই কৰিম অ'কে এইটো আছিল লজৰ হলটো ইয়াতে আমি আছিলোঁ আৰু ইয়াতে ফিমেলখিনিৰ কাৰণে ইয়াতে বহুত ধুনীয়া ব্যৱস্থা কৰি দিয়া হৈছিল তো এটা চাইডে ফিমেলখিনি আছে আৰু এনেকৈ আমি ষ্টেজত মেলখিনি আছিলোঁ আৰু মোৰ লগতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মাজুলীলৈ